Hello guys, welcome back. Hello guys, welcome back to my YouTube channel. আজি পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আজি ব্লগ এজনে দেওবাৰ সানডে বুলি অলপ ওলাই যাম বুলি ক'লে, চ' ওলাই আহিছোঁ। দেৰিয়ে হ'ল, একদম খং উঠি আছে, তথাপিও উপায় নাই, কাম চাম কৰি আহিছোঁ আৰু একদম খেতিত লাগি আছোঁ। এইফালে এতিয়া তেল ডিপুত তেল ভৰাই আছোঁ। এইফালে আমাৰ লক্ষ্য ভাই আছে আৰু বিশ্ব আছে, এইফালে স্বপ্ননীল আছে, এইফালে উৎপল আছে, এইফালে আমাৰ চৰকাৰী চাকৰিৱালাটো ক'ত হ'ল, আমাৰ চাকৰিৱালা হিৰো। এই বগানৰ পৰা গৈ আছোঁ, তেল চেল ভৰালোঁ। তোমাৰ দুৰ্গা মন্দিৰ এতিয়া আমি বাইপাছ হৈ যাম। আপোনালোকক কোৱা হোৱাই নাই ক'ত গৈ আছোঁ। চ' আমি গৈ আছোঁ গোগামুখ ৰূপহী ৱাটাৰফললৈ। আজি চানডে বুলি তালৈ ওলালোঁ আৰু এতিয়া আমি টাউনত নাযাওঁ, আমি বাইপাছ হৈ যাম। চিধা চিধি কিমান অঁ গোগামুখ লাগিব 20-30 মিনিটমান ৰূপহী ৱাটাৰফললৈ। গৈ থাকোঁ লাহে লাহে। কালি ইনষ্টাগ্ৰামত এটা গান পাইছিলোঁ, উতলা উতলা পানী উতলালা কিবা গান ভিডিঅ' ৰিচেণ্টলি নাপালোঁ গান। ফাইনেলি আমি আহি পাই গ'লোঁ। তোমাৰ ইয়াৰ পৰা আকৌ এইখিনিমান খোজকাঢ়ি যাব লাগিব। ইয়াতে আমাৰ লক্ষ্য ভাই আছে, এইফালে উৎপল আছে, বিশ্ব আছে, বাকী স্বপ্ননীল আৰু ক্ষীৰোদ আগতে গুচি গ'ল। এইফালে গাড়ীখন তাতে ৰাখি দিলোঁ, এতিয়া গৈ আছোঁ। এইফালে আৰু গাড়ী নাযায়, মানে গাড়ীও নাযায়, বাইকো নাযায় মানে। Yeah. কিলোমিটাৰমান খোজকাঢ়িয়ে আহি আছোঁ। দেখিও পাইছে কষ্টৰ ফল মিঠা বুলি কৈছে। ৱাটাৰফল চাম বুলি আহিলোঁ, একদম লাগি গৈছে একদম। ইমান দূৰ পাইছোঁ যেতিয়া চাইহে যাম আৰু, যিমান দূৰেই নাথাকক কিয় চাই যামেই।
ফাইনেলি গাইজ আহি পাই গ'লোঁ। তোমাৰ আৱাজ শুনিছেই চাগে, একদম ধৰধৰাই আছে। দেখি পাইছে ৱাটাৰফল, ৰূপহী ৱাটাৰফল। আমাৰ লাহত আহি গা ধুলে, মোৰ অলপ লেট হৈ গ'ল। চ' ভাগৰ লাগি গ'ল একদম, ঘাম চাম ওলাই গ'ল ইয়াত আহি পাবলৈ। ত' ফাইনেলি আহি পাই গ'লোঁ ৱাটাৰফললৈ। এইফালে আমাৰ লক্ষ্য বা গা পা ধুই আহিছে। এতিয়া আমি এইটোত গা ধুলোঁ, এতিয়া সেইটোত অলপ যাওঁ। মোৰ চশমাটো উলিয়াই দে কোনোবাই, সেইটো চা। গাইজ দেখিব পাইছে ৱাটাৰফল, ডাঙৰ ডাঙৰ ওচৰতে দুটা ৱাটাৰফল আছে, ৰূপহী ৱাটাৰফল বুলি কয়। পানীটো বহুত ঠাণ্ডা আৰু বহুত দ হয় অকণতে। ফাইনেলি গাইজ আহি পাই গ'লোঁ। যাওঁতেতো চখত গ'লোঁ, একদম ভালেই আছিলে। আহোঁতেতো বহুত কষ্ট হৈ গ'ল, একদম ভৰি চৰিছে লাল হৈ গ'ল শিলত খোজকাঢ়ি খোজকাঢ়ি। চব এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি আছে। এইফালেতো আমাৰ বিশ্বদা নানিলে বেলেগ কাপোৰ তিতাই তিতাই যাব লাগিব এতিয়া। এইফালে আমাৰ বান্দৰ। ৱাটাৰফলৰ পৰা আহিলোঁ, ৱাটাৰফলৰ পৰা এতিয়া যাম বুলি আহিছোঁ। চ' ফাইনেলি আমি ইক' কেম্পত পাই গ'লোঁ। এতিয়া বহুত ধুনীয়া প্লেচ হয়। আগত মই এবাৰ আহিছিলোঁ বাৰু, আকৌ বহুত দিনৰ পিছতে আহিছোঁ। এইফালে ব'টিং কৰিব পাৰিব। চ'
ফাইনেলি আমি ইকো কেম্পৰ পৰা ওলাই দিছোঁ আৰু ইয়াতে কিবা এটা খাম বুলি ভাবিছিলোঁ অকণমান টাইম চলিব দিব লাগিব তেতিয়া দেৰি হ'লে অলপ প্ৰব্লেম হৈ যাব আমাৰ সেইকাৰণে গৈ থাকোঁ আৰু একদম প্ৰথমতে খাম কিবা এটা কি হৈছে নাই বোলে ছজনৰ কাৰণে ভাত আজি ফাইনেলি গাইজ এতিয়া পাইছোঁহি বগী নদীত এতিয়া কেইটা বাজিলে টাইম হৈছে 5:43 বগী নদীত আহি পাইছোঁ আৰু লাগিব চাগে 40-50 মিনিটমান লাগিব চ' একদম ভাগৰ লাগিছে আৰু মানে ভোকো লাগিছে ভাগৰো লাগিছে কেইবাখনো হোটেলতো সোমালোঁ একদম নাই ইকো কেম্পত সোমালোঁ ইকো কেম্পতো বোলে ফ্ৰাইড ৰাইচ খুজিলোঁ দেৰি হ'ব বুলি ক'লে সেইকাৰণে দেৰি কৰি নাথাকিলোঁ আৰু সেইকাৰণে নেখালোঁ আৰু একদম প্ৰব্লেম হৈছে লখিমপুৰতে খামগৈ আৰু লখিমপুৰ পহুমূৰত খামগৈ চিটকেইটা থাকে চবৰে অৱস্থা বেয়া শুকাই কিনে অৱস্থাই বেয়া অৰ্ডাৰ দিলোঁ এতিয়া আহিব আৰু ইয়াত বিশ্বদা নাম